অ' বাইদেউ কি কৰিছেনো? হেৰি কি বুলি কয় আপোনালোকৰ ঘৰত চেনি আছে নি বাৰু? মানে আমাৰ ঘৰলৈ আলহী এজন আহিছিলে, মোৰ চেনি টেমাটো খালী হৈ থাকিলে। হেৰি বাতিটো লৈ আহিছোঁ, চেনি অকণ দিয়কচোন, ইয়াতে অকণমান দিলেই হ'ব। চেনি সদায় সদায় বাতিটো লৈ লৈ আহিবই আমাৰ ঘৰলৈ। হেৰি আমাৰ ঘৰটো মানে বেছি চেনি নাই, হেৰি অকণমান আছে দে বাৰু বাতিটো দে। আনি দিছোঁ দেই, ৰহ। কাৰোবাৰ মাংস বনাইছে দেই, এহেঁতৰ ঘৰতে হ'ব পাৰে। এই খবৰটো লৈ আহিছোঁ, ইমান ধুনীয়া বনাইছে, একদম জিভা পানী পৰি গৈছেগৈ। খবৰটো লৈ অহা বাহানাতে গৈ চাই আহোঁগৈ। বাইদেউ হেৰি আপোনালোকৰ ঘৰত মাংস বনাইছে নেকি? হেৰি মানে ইমান ধুনীয়া গোন্ধাইছে, আপুনি ইমান ধুনীয়া বনাই, মই ভাবিলোঁ এই টেষ্ট অকণ কৰি চাওঁগৈ। বাতিটো লৈ আহিছোঁ, অকণমান দি দিয়কচোন, ইয়াতে অকণমান দিলে হ'ব। দিলে আৰু ঘৰ শুঙা মেকুৰীজনী, সেই মাংস গোন্ধ লৈ লৈ একদম এইখি পালেহি। এতিয়া নিদিলেও নহয়, মুখ লাগি হাগি মৰিব লাগিব, দিবই লাগিব। দে বাতিটো দে, দিছোঁ দে, অকণ দিম দে। বাইদেউ সেই কি বুলি আপুনি বহিবলৈ নকৈছে যদিও আৰু বহিছোঁ আৰু নিজৰ ঘৰ বুলিয়ে ভাবিছোঁ আৰু। সেই কালি আপোনালোকৰ ঘৰলৈ বা আলহী আহিছিলে নেকি? এই কি আনিছিলে বাৰু? কিবা ৰসগোল্লা আনিছিলে বুলি শুনিছিলোঁ, ই দৰ্জা ফাঁকেদি। কি বুলি খাবলৈ বৰ ধুনীয়া বুলি যে আপুনি কৈছিলে, সেইকাৰণে ভাবিলোঁ এটা খাই আহোঁচোন। দিয়কচোন এটা, মোৰ ল'ৰাটোলৈও লৈ যাওঁ, এটা দিয়ক। তইনো ৰসগোল্লাটোৰ কথাও শুনি থাকিব লাগেনে? আৰু আমাৰ ঘৰৰ কথা কি শুনি থাক? সেই ৰসগোল্লা কালিয়ে শেষ হ'ল, বেছি অনা নাছিলে নহয়। হিচাপে যেইটা মানুহ সেইটা ৰসগোল্লাহে আনিছিলে। ৰসগোল্লাটোৰ কথাও শুনি থাক যে, নাই ৰসগোল্লা যা ঘৰলৈ যা, কিনি আনি খাবি যা। ৰসগোল্লা এটাহে খুজিছিলোঁ, হেৰি নাই বুলি ক'লে, ইমান লোভীয়া, একেদিনাই খাই শেষেই কৰি পেলালে। এটা বোলে দিওঁচোন ওচৰ চুবুৰীয়াক বোলে, ইমান লোভীয়া, নেখাওঁ দেই, সিহঁতৰ ঘৰত খুজি ল'ব লাজে পালোঁ, যাওঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক এটা কমেণ্ট এটা কৰিব নাপাহৰিব, আৰু নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত অকণমান সহায় কৰিব। বাই বাই।